हमारे तो खून में ही टाइटेनियम है। आप ऐसा कुछ भी घर पे करने की कोशिश मत कीजिएगा। हाय हेलो नमस्कार, वेलकाम बैक टू माय यूट्यूब चैनल गियर होम। तो बंधुসকল আজি আমি এটা এক্সপেৰিমেণ্ট কৰিব লৈছিলোঁ। এক্সপেৰিমেণ্টটো মই আপোনালোকক কৰিবলৈ নকওঁ, এইটো অলপ ডেঞ্জাৰ হয়। মানে এইটো 3000 বোম দেখিছে, গ্ৰীণ কালাৰ 3000। তো এইটোৰ ওপৰত ভিডিঅ' এটা বনাম। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ভিডিঅ'টো চাই থাকক শেষলৈকে। এইটোৰে কি বস্তু উৰাম মই তাতে দেখুৱাই আছোঁ আপোনালোকক। তো বন্ধুসকল প্ৰথম এইটো উৰাম 3000 বোম দি। এইটো প্লাষ্টিক দিছে, এইটো পাতলা প্লাষ্টিক হয়, মগ হয়, এটা বেয়া মগ লৈছোঁ। এইটো 3000 দি চাম, এইটো বোমটো পাৱাৰ কিমান, ফালিব পাৰে নে প্ৰথম এইটো চাম এক্সপিৰিয়েঞ্চ কৰি, এইটো ফাটি যায় নে নাযায়। তাৰপিছত ছেকেণ্ডত যদি এইটো কেইটা বোম লাগে ফাটিবলৈ চাম, দি এটাত যদি ফালিব নোৱাৰে দুটা দিম, দুটা নোৱাৰিলে তিনিটা দিম। তাৰপৰা এইটো দি চাম, এইটো হাৰ্ড প্লাষ্টিক, এইটো ৰঙৰ টেমা দেখিছে, এইটো বহুত হাৰ্ড হয় প্লাষ্টিকটো, এইটো ফালিব পাৰে নে চাম। বেয়া টেমা লৈছোঁ মই এইকেইটা, গতিকে এইটো চাই থাকক ভিডিঅ'টো। আপোনালোকে এইটো ট্ৰাই নকৰিব ঘৰত কেতিয়াও, বহুত ডেঞ্জাৰ হয় ইয়াৰ। কাৰণ ভগা টুকুৰা যদি ফাটি আহি পেলাই গাত লাগে বহুত আপোনালোকৰ মানে হাৰ্ম হ'ব পাৰে, দুখ পাব পাৰে। আৰু থাৰ্ডত লাষ্টত একেবাৰে এইটো দিম টেকেলিত। এইটোতো ফাটিবই, কিন্তু এইটো ফাটিলে কেনেকৈ ফাটে আপোনালোকক মই এবাৰ আজি দেখুৱাম। এক্সপেৰিমেণ্ট এটা কৰি পেলাই এনেই চাইছোঁ আৰু। ট্ৰাই নকৰিব ঘৰত, মই কেতিয়াও নকওঁ ঘৰত ট্ৰাই কৰিবলৈ। এতিয়া হওক ভিডিঅ'টো মেইনখিনি চাই থাকক, মেইন বস্তুখিনি কেনেকৈ কি কৰিম প্ৰচেছটো দেখুৱাই দিম। তাৰপিছত ফুটিলে কেনেকুৱা হয় শ্ল' মোশ্যনটো দেখুৱাই দিম, চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল এইটো এতিয়া ফিটিং কৰি লওঁ, কেনেকৈ বস্তুটো উৰাম। ভৰাই দিয়া বোমটো তাত ভৰাই দিয়া, ভৰাই পেলাই এতিয়া মেচ মাৰিব লাগিব। মেচ মাৰি লগাই দিলে লাহেকৈ ঢাকি দিব লাগিব। তো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। ফিটিং হৈ গ'ল, এতিয়া মেচ মাৰিব। চ' গাইজ ফাৰ্ষ্ট ট্ৰাই দেখি লওক, জ্বলাইছে, চাই থাকক। এই জ্বলাবলৈ লৈছে, শ্ল' মোশ্যনটো দেখাই দিম কেনেকৈ উৰিব। ৰেডি ষ্টাৰ্ট। তো গাইজ মগৰ টুকুৰা এইবিলাক য'ত ত'ত পৰি গ'ল, দুটা টুকুৰা দেখুৱাই দিয়ক চক কিদৰে ফাটি গৈছে। চাই লওক এয়া টুকুৰা ছিন্ন বিচ্ছিন্ন হৈ গ'ল গোটেই। কিমান পাৱাৰফুল বোমটো দেখিছে, মগ গোটেই ফালি টুকুৰা কৰি দিছে। তেতিয়াহ'লে ভাবি লওক কিমান পাৱাৰ হয় এইটো বোমৰ। গতিকে বহুত চাউণ্ড পলিউশ্যন হয়। আৰু আপোনালোকে কেতিয়াও ট্ৰাই নকৰিব, মই বাৰে বাৰে কৈছোঁ ঘৰত এইটো ট্ৰাই নকৰিব। ইয়াৰ প্লাষ্টিকৰ ইয়াত দেখিছে ধাৰ হৈ কেনেকৈ আহিছে, গাত লাগিলে বহুত দুখ পাব পাৰে, হাৰ্ম হ'ব পাৰে। আহি লওক এতিয়া নেক্সট ট্ৰাই আৰম্ভ কৰোঁ। নেক্সট প্লাষ্টিকৰ হাত টেমাটোত দিম। চ' গাইজ নেক্সট ট্ৰাই কৰিব লৈছোঁ প্লাষ্টিকৰ হাত টেমা। চাই থাকক কি হয়, এইটো ফালিব পাৰেনে। ৰেডি 1 3 2 1 লেটছ গ' ষ্টাৰ্ট। জ্বলোৱা মেচ নমাই গৈছে। ৰেডি 3 2 1 গ' ষ্টাৰ্ট। বতাহ মাৰি আছে কাৰণে টেমা চক কি কৰিলে, এইটো বুটলি দেখুওৱা, এইটো বুটলি দেখুৱাই দিয়া চক। টেমাৰ পাৱাৰ, বোমৰ পাৱাৰ চক, টেমা কিদৰে ফালি চিৰা চিৰি কৰি দিছে, টুকুৰা কৰি দিলে। তেতিয়া ভাবি লওক কিমান পাৱাৰফুল হয়। টেমাৰ এইকেইটা অৱশিষ্টহে পাইছোঁ, বাকীখিনি ক'ত পৰিলেগৈ ধৰিবই নোৱাৰি। টুকুৰা হৈ গ'ল, ফালি চিলি পেলালে গোটেই। তো দেখিলে কিমান ডেঞ্জাৰ হয়। ওচৰত একদম নাথাকিব, মই বাৰে প্ৰতি কৈছোঁ। বহুত পাৱাৰফুল বোম হয় 3000টো, ডাঙৰ চাইজৰ 3000টো, সৰুটো নহয়, জগমগ 3000। তো আহক নেক্সট ট্ৰাইটো আৰম্ভ কৰোঁ। চ' গাইজ থাৰ্ড ট্ৰাইটো লাষ্ট ট্ৰাই, চাই লওক টেকেলিটো আমি কেনেকৈ ফিটিং কৰি লৈছোঁ। একদম বহুত ডেঞ্জাৰ, এইটো চবচে ডেঞ্জাৰ হয়। এইটো আপোনালোকে ট্ৰাই নকৰিবই ঘৰত, বহুত মানে এইটোতো টেকেলি কেনেকৈ ফাটে জানেই, টুকুৰা হৈ উৰি যাব, মুখৰ ভাণ্ডাৰ মানে ফাটি যাব মুখত যদি লাগিবলৈ হয়। গতিকে চাই থাকক নেক্সট লাষ্ট ট্ৰাই এইটো আমাৰ এক্সপেৰিমেণ্টৰ। তো ফাইনেলি ষ্টাৰ্ট,
ৰেডি জ্বলাবলৈ 3 2 1 লেটছ গো ষ্টাৰ্ট জ্বলাই দিয়া So guys, নহ'লে ফাৰ্ষ্ট যায় হ'লে কান্দিয়াল নমাই গ'ল দেখিলে কেনেকৈ বহুত ডেঞ্জাৰ হয় কেনেকৈ আঁতৰাবলগীয়া হৈছে আৰু চাই থাকক ফাইনেলি গাছ গোটেইখিনি উৰি গ'ল টেকেলি টুকুৰা টুকুৰ হৈ গৈছে দেখুৱাই দিছোঁ চব টুকুৰা ইয়াত বিচাৰিয়ে পোৱা নাই দেখুৱাই দিয়া টুকুৰা মানে এইবোৰ টুকুৰা চাই লওক কিমানটো পিচ হৈ গৈছে বহুত ডেঞ্জাৰ হয় এইটো গাত লাগিবলৈ হ'লে বহুত দুখ পাব বহুত হাৰ্ম কৰে সেইটো গাত লাগিব হ'লে কাটি যাব ট্ৰাই নকৰিব এইটো কেতিয়াও বন্ধুসকল আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা জ্ঞান দাদা আনবক্সিং আমাৰ চেনেলটো সোমাই আহিব তেতিয়াহ'লে ভিডিঅ'টো যাতে এইটো ট্ৰাই নকৰিব ঘৰত কেতিয়াও এনেকুৱা কৰিবলৈ ডেঞ্জাৰ হয় ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় লাইক কৰিব আজিলৈ ইমানেই